হাই ফ্ৰেণ্ডছ, কেনেকুৱা ভালনে? আশা কৰোঁ আপোনালোকে ভালে আছে। মই ধীৰাজ অসমলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ কোনো ন'টিফিকেশ্যন মিছ নকৰে। আজি আমি কৰিম ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ। কেনেকৈ কৰিব লাগে, ৰানিং কৰাৰ আগত কেনেধৰণে ষ্ট্ৰেচিং কৰিব লাগে, কেনেধৰণে ৱাৰ্ম আপ কৰিব লাগে তাৰ ওপৰত আজি ভিডিঅ'টো বনাম। ষ্ট্ৰেচিং বুলি কোৱাৰ লগে লগে ষ্ট্ৰেচিং দুই প্ৰকাৰ। নাম্বাৰ 1 ষ্টেটিক ষ্ট্ৰেচিং আৰু 2 নম্বৰ ডাইনেমিক। ষ্টেটিক ষ্ট্ৰেচিংখিনি আমি কেতিয়া কৰোঁ? যেতিয়া ফিল্ডলৈ প্ৰথমতে গ্ৰাউণ্ডত আহোঁ, যেতিয়া আমাৰ বডি ঠাণ্ডা হৈ থাকে, সেই অৱস্থাত আমি ষ্টেটিক ষ্ট্ৰেচিংখিনি কৰি লওঁ। আৰু যেতিয়া আমি ৱাৰ্ম আপ কৰোঁ, ৱাৰ্ম আপৰ পিছত আমি ডাইনেমিক ষ্ট্ৰেচিংখিনি কৰি লওঁ। গতিকে আমি গোটেইখিনি আজি ফিল্ডত দেখুৱাম কেনেধৰণে কৰিব লাগে। ৰানিঙৰ আগতে তোমালোকে কেনেধৰণে ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ কৰিব লাগে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি কৰি আছোঁ বৰ্তমান ষ্ট্ৰেচিংখিনি। এইখিনি ষ্ট্ৰেচিং কৰোঁতে শৰীৰৰ গোটেইখিনি শক্তি প্ৰয়োগ কৰিব নালাগে, কাৰণ আমাৰ দেহত শক্তি বৰ্তমান ঠাণ্ডা হৈ থাকে। নেক্সট এইখিনি কৰাৰ পিছত আমি ৱাৰ্ম আপ কৰিম। কমচে কম গ্ৰাউণ্ডত 3 বা 4 চক্কৰ ৱাৰ্ম আপৰ কাৰণে দৌৰিব লাগে। এতিয়া আমি দৌৰি ল'ম। এতিয়া মই গ্ৰাউণ্ডত 4 চক্কৰ দৌৰি আহিছোঁ। আমাৰ গ্ৰাউণ্ডখন অকণমান সৰু, গতিকে মই ৱাৰ্ম আপৰ কাৰণে 4 চক্কৰ দৌৰিছোঁ। এতিয়া আমি ডাইনেমিক ষ্ট্ৰেচিংখিনি কৰিম। যিখিনি দৌৰাৰ পিছত, ৱাৰ্ম আপ কৰাৰ পিছত কৰা যায়, সেইখিনি ষ্ট্ৰেচিং আমি কৰিম। অকণমান দেখুৱাই দিম। ৰিভাৰ্ছ এনেকৈ ঘূৰাই দিব। আমি ওপৰৰ পৰা ষ্টাৰ্ট কৰিম।
এতিয়া মই 2টা বা 3টা ষ্ট্ৰাইক লগাম তাৰপিছত ABC ৰানিং কৰিম ফ্ৰেণ্ড এইখিনিয়ে ষ্ট্ৰেচিং আৰু ৱাৰ্ম আপ এইখিনি যদি তোমালোকে ৱৰ্কআউটৰ আগত ভালকৈ কৰা তেনেহ'লে কেতিয়াও ইনজৰ নহ'বা কেতিয়াও তোমালোকৰ হাত ভৰিত বা ঘুটনাত দুখ নাপাবা কেতিয়াও মানে পেইন নহ'ব এইখিনি তোমালোকে ৰানিঙৰ আগত ভালকৈ কৰিবা আজিলৈ ইমানে আই হোপ ভিডিঅ'টো চাই তোমালোকৰ ভাল লাগিল যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব জয় অসম ধন্যবাদ